প্ৰমোদ বৰৰ কথা লৈ আপোনালোকে সুধিব দৰকাৰ নাই। মই বাৰে বাৰে কৈছোঁ, প্ৰমোদ বৰৰ কথা লৈ পেলাই যদি আপোনালোকে কাম কৰে মৰি যোৱাটোৱেই ভাল। उन्दै थाखोनि बिटिसि मावख'आव गेवलां मोखाङै बयबो फैयो। गिदिर उन्दै थाखोनि बिटिसि স্পষ্ট কথা, গোসাইগাঁও জিলা গোসাইগাঁও সমষ্টি হিচাপে বিপিএফে 100% জিকিব। অকল গোসাইগাঁও বুলি নহয়, আমি যিমান সমষ্টি মই কৰিছোঁ 15টা সমষ্টিত 15টাও NDA হিচাপে আমি জিকাব পাৰিম 100%। এইটো একো আলোচনা কৰিব লগা দৰকাৰেই নাই। 15টাত 15টাও যাব। বিজেপিৰ 4টা চিট আছে, বিপিএফৰ 11টা চিট আছে, 15টা টোটেল। 15টাত 15টা আমি দিম। প্ৰমোদ বৰৰ কথা লৈ আপোনালোকে সুধিব দৰকাৰ নাই। মই বাৰে বাৰে কৈছোঁ, প্ৰমোদ বৰৰ কথা লৈ পেলাই যদি আপোনালোকে কাম কৰে মৰি যোৱাটোৱেই ভাল। একো লাভ নাই, তাৰ কথা মোক নুসুধিও, দৰকাৰ নাই। ৰাজু হওক, এপচু হওক, UPPL হওক বা প্ৰমোদ বড়ো হওক বা দীপেন বড়ো হওক, ইহঁতৰ কথা লৈ কোনোবা ৰাইজে যদি কাম কৰে একদম মৰি যোৱাটোৱেই ভাল। মানে চেছ কৰি দিব। বড়ো জাতিক কেনেকুৱা চেছ কৰি গৈছে আপোনালোকে জানে। যোৱা 5 বছৰ বড়ো জাতি কি আছিল, আজিৰ দিনত কি হৈছে।